হেল্ল' নমস্কাৰ সকলোলৈকে আজি হৈছে সোমবাৰ সপ্তাহটোৰ প্ৰথমটো দিন এয়া দেহামানক স্কুলৰ পৰা ল'লোঁ গাড়ীখনৰ বেক চিটত সি নবহে দেখিছেনে ইমান ডাঙৰ ল'ৰা হ'লেও কোচতে বহিব লাগে স্কুলৰ পৰা চিধাই ঘৰলৈ নাযাওঁ গৈ আছোঁ আন এটা ঠাইত আৰু ডাৱৰখিনি চাওকচোন কলা হৈ আহিছে ভাবিছিলোঁ বৰষুণ এজাক চাগে আহিব এটোপালো কিন্তু নপৰিল কোন ঠাইলৈনো গৈ আছোঁ গম পাই গৈ থাকিব একেলগতে গৈ থাকোঁ বলক আমাৰ গন্তব্য স্থান পাইছোঁহি আৰু যোৰহাটৰ লোকসকলে কিজানি চিনি পাইছে এইখিনিৰ পৰাই ভিৰ হৈছে দেখিছে নহয় সোমবাৰ বুলি মই কৈছোঁৱেই কিন্তু ভিডিঅ'টো কিজানি আপোনালোকে মংগলবাৰেহে দেখিব এয়া গামোচা লৈছোঁ যেতিয়া নিশ্চয় গম পালে আমি আহিছোঁ যোৰহাট নেঘেৰিটিঙৰ শিৱদৌললৈ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ প্ৰথমটো সোমবাৰত যে আহিবই নোৱাৰিলোঁ সেইবাবে আজিয়ে আহিছোঁ চাকি গছ অকণমান তিয়াই ল'লোঁ লগতে কেইখিলামান বেলপাতো ছিঙি ল'লোঁ লগতে আকৌ ধূপৰ পেকেট এটা আৰু বান্দৰৰ কাৰণে বুটৰ পেকেট এটাও ল'লোঁ তেলৰ বটল ঘি বটল আন এখন দোকানৰ পৰাহে ল'বলগীয়া হ'ল সেইখন দোকানত নাছিলেই লগতে আকৌ বাটাচা পেকেট এটাও লৈছোঁ দেই আপোনালোকে খাই ভাল পায়নে বাটাচা এইকেইটা বস্তু লৈ মন্দিৰলৈ বুলি আগবাঢ়িলোঁ আৰু এটা বস্তু ল'বলৈ আছে সেইটো দেখাই আছোঁ বলক আজি চিৰিৰে ওপৰলৈকে খোজকাঢ়ি যাম আনকালে গাড়ী একেবাৰে ওপৰলৈকে লৈ যাব পাৰি কিন্তু আজি শাওণ মাহ যেতিয়া খোজকাঢ়িয়ে যাওঁ বুলি ভাবিলোঁ এই গাখীৰৰ গ্লাছটো তলত নল'লোঁ আৰু ওপৰতে আহি লৈছোঁহি গাখীৰকণটো লাগিবই ন শিৱলিংগত ঢালিবলৈ বলক এতিয়া ভিতৰলৈ গৈ থাকোঁ আৰু চাৰিওফালে চাওকচোন ভক্তৰ সমাগম এতিয়াও কমা নাই আমিও সেৱা এটা কৰি ভিতৰলৈ সোমাই আহিলোঁ চাকি জ্বলোৱাৰ ব্যৱস্থা এবাৰ বাহিৰতে কৰিছে যিহেতু সেইকাৰণে ভাবিলোঁ লিংগৰ আগত গাখীৰ আৰু পানীকণ ঢালি আহোঁ তাৰপিছতে বাহিৰত আহি চাকি গছ জ্বলাম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সকলোৰে বাবে ভাবিছোঁ আপোনালোকেও যদি ভিডিঅ'টো চাই আছে প্ৰাৰ্থনা কৰক আপোনালোকৰো মংগল হ'ব মানুহৰ ভিৰ চাওক প্ৰায় 200 বছৰ পুৰণি এই শিৱদৌল আৰু শিৱলিংগ ভাগ যে দেখিলে গাটো জিকাৰ খাই যায় এটা আচৰিত শক্তি আছে এই লিংগভাগত নে মোৰ বিশ্বাসে মই নাজানো মোৰ কোনো প্ৰাৰ্থনাই ইয়াত ব্যৰ্থ কেতিয়াও যোৱা নাই এলা হেঁচাকৈ পূজাৰীজনৰ পৰা আশীৰ্বাদকণ ল'লোঁ এয়াই বিশ্বাস নহয় জানো ভোলে বাবাই সকলোৰে মনোকামনা পূৰা কৰক আমিও লাহে ধীৰে বাহিৰলৈ ওলাই আহিলোঁ চাকি গছ যেতিয়া বাহিৰতহে জ্বলাব লাগিব জ্বলাই লওঁ বলক চাকি গছ ধুনীয়াকৈ জ্বলাই ল'লোঁ ঘামি জুমি এতিয়া গছৰ তলত আহি বহিছোঁহি আৰু এইকণ যে বনত পৰিয়ে দিলে বেচেৰাটো ৰাতিপুৱা সোনকালে উঠা যে স্কুলৰ বাবে তাৰ চাগে ভাগৰেই লাগি গৈছেগৈ গৰমটো যিহে পৰিছে কিন্তু যি নহওক গছজোপাৰ তলত কিন্তু ভালে লাগিছে দেই প্ৰসাদ উলিয়াই লৈছোঁ কেইটামান ইয়াতে বহি খাই লওঁ নেঘেৰিটিং বুলি ক'লে বান্দৰৰ উৎপাতত আপুনি ক'তো বহিবই নোৱাৰি আজি কিন্তু সেই উৎপাতবোৰ কম আমি সেইকাৰণে আৰামত বহি খাব পাৰিছোঁ আৰু সেই অকণমানি দুটা দেখিছে বৰফ খাই খাই কি যে মজা সিহঁতৰ ওচৰলৈ মাতি কথা পাতিলোঁ ই বিৰাট ভাল ল'ৰা চোৱা দিছে বৰফটো খাবলৈ খাবা নেকি তুমি দিয়া খাবি নাই মই খালে খাবি নাই মাৰি থৈছোঁ মই খাই দিলে কথা খাবি নাই খাবি অকণমান খাওঁ ই বিৰাট ভাল ল'ৰা দেই
তোমাক যে দিছে ই নিদিওঁ বুলি কৈ দিলে ন দিবই নিদিওঁ বুলি ক'লে সেয়া আৰু খাবি ব আৰু ব খাবি অঁ খাব হে চাক চাগে কোন ক্লাছত পঢ়া কোন ক্লাছ 1 অ' ধুনু তোমাৰ লগৰ চল 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 আমাৰ কি এইটো কি হা বেলডাল ভাল লাগিছে কিবা এটা দি দিওঁ কিবা এটা দি দিয়া সি বৰফ খাব দুটা দব কি খাবি ক এতিয়া কি খাবি সেইটো দি মটন খাবি আৰু তই কি খাবি চব ফেনখন পেলাই দিওঁ চব ইমান মৰম নামকেইটা কৈ কি খা আমাক আহি দেখুৱাবি দেই দেখুৱা ওচৰলৈ মই দেখাই নাই অমিত কুৰ্মী তোৰ নাম হা ৰুই ৰোহিত ৰবি দাস অকণমান ধেমালি কৰিলোঁ মৰমেই লাগিলে ল'ৰা দুটা 100 বছৰ আৰু এজোপা কি যে বিশাল কঁঠাল গছ চাওকচোন কিমান বছৰৰ পুৰণি চাগে ন আৰু সৌৱা চাওক কঁঠাল লাগিয়ে আছে ভালেই আৰু পকিলে বান্দৰে খাবলৈ পাব আমিও লাহেকৈ উঠিলোঁ আৰু ঘৰলৈ বুলি আগবাঢ়িলোঁ ইমান ধুনীয়াকৈ চাকি জ্বলালোঁ সেৱা কৰিলোঁ আপোনালোকক লগত লৈ সকলোৰে বাবে ভাবিছোঁ সকলোৰে মংগল হওক উভতি আহোঁতে বাবা দুজনৰ পৰা আকৌ আশীৰ্বাদ ল'লোঁ এজন বাবাই আকৌ একমুখী ৰুদ্ৰাক্ষ এটাও দেখুৱালে মই কিন্তু আজিলৈকে দেখা নাই পোৱা আপোনালোকে যদি দেখিছে জনাব भूखे को भोजन प्यासे को पानी नंगे को वस्त्र पहना दे इससे बड़ा कोई धर्म है तो बस तो आज धर्म से आज ऐसा চন্দ্ৰ আকাৰৰ দেখিছেনে ৰুদ্ৰাক্ষটো আৰু আন এজন বাবাৰ ওচৰত এয়া দেখিলোঁ শিয়ালৰ শিং বোলে মই দুয়োটা বস্তুৱে আজি প্ৰথমবাৰ দেখিলোঁ শিয়ালৰ শিংনো ক'ত দেখিবলৈ পাম আজি কেনেবাকৈ দেখিলোঁ আৰু এপিনে আকৌ গৰুক খাবলৈ দিয়া বুট কেনেকৈ বান্দৰে থাপ মাৰি খাইছে চাওকচোন ইহঁতবোৰক চাই থাকিলে সময় বুজে কেনেকৈ পাৰ হয় নহয় আকৌ এপিনে অকণমানিটো চাওক তোৰ অকণমানি চাই থাকিলে আৰু নহ'ব মোৰ অকণমানিটো ভোকত লেল পেলাই গৈছে আজিলৈ লৰালৰিকৈ যাওঁ আন এটা ভিডিঅ'ত আকৌ লগ পাম